বৰষা যেতিয়া নামিছিল তেওঁৰ গুঞ্জনত মুখৰিত হৈছিল সকলো। তেওঁ আহিছিল এটি সপোন লৈ, কমপ্লেক্স পৃথিৱীখনৰ মাজত ধেমেলীয়া ভংগীৰে জীৱলৈ। অনু পৰমাণু যেন বিচলিত হৈছিল, য'ত নাছিল কোনো হিন্দু মুছলিম ধনী দুখীয়া তথা সুন্দৰ কুৎসিতৰ মেলা। খুহুতীয়া ষ্টাইলেৰে আমাক একতাৰ দোলেৰে বান্ধি ৰখা কি যে কৰা নাছিল তেওঁ। প্ৰশান্ত মহাসাগৰৰ দৰে বিশাল মনটোকে স্তব্ধ কৰিব আহিছিল সেই পুৰণি ধুমুহাজাক, যাৰ লগত আছিল তেওঁৰ বহু যুগৰে নাচোন কিম্বা মনোমালিন্য। সুধাকণ্ঠৰ সাগৰ সংগমত যেন নিমজ্জিত হৈছিল তেওঁৰ উৰণীয়া মন। মাথো সাগৰ তলিত শুবলৈ মন মেলিছিল তেওঁৰ অক্লান্ত কায়াই। নিথৰ ৰাতি প্ৰেয়সীৰ শব্দ শুনা তেওঁ পিছে একেই নাছিল। উন্মাদ উত্তাল শোকাকুল হৈ পৰিছিল সেই ৰাতি, অথচ নিথৰ হৈ আছিল তেওঁ। সেই মায়াবিনী ৰাতিটোৰ পিছৰ টোপোৱাতেই আবতৰীয়া বৰষা নামিছিল। বৃষ্টিয়ে যেতিয়া কান্দনৰ ৰূপ লৈছিল, খাতিৰ নকৰা তেওঁৰ মনটো উৰুৱাই নিছিল কোনো এজাক পামাৰলি হৈ। বৰষা যেতিয়া নামিছিল। ধন্যবাদ।